এটা এই সেলুন মুকলি করা হয়েছে, যে উদ্বোধন করা হয়েছে, আপনার অঞ্চলৰ পৰা কি হয়, মানে সঁচাকৈ খুবেই এটা ভাল লাগিছে আৰু আমি এই অঞ্চলত মানে আমাৰ ডেকা ল'ৰাবিলাকে কৰিছে তেনেকুৱা বিজনেছ। অৱশ্যে এনেকুৱা বিজনেছ কৰাটো খুবেই মই ভাল পাওঁ। চেল্ফ ষ্টেণ্ড হোৱাটো, নিজে নিজে বিজনেছ এটা কৰিব লাগে, কৰিছে। আমি সকলোৱে ভাল পাইছোঁ আৰু এই চেগত মই সকলো যুৱককে জনাব বিচাৰোঁ, ক'ব বিচাৰোঁ যে আপোনালোকেও পাৰে যদি এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানবিলাক খোলক, নিজে ইনকাম কৰক আৰু ইনকাম কৰাটো মই খুব ভাল পাওঁ। আৰু লগতে এই যে মৰিয়াবাৰী টু মৰিগাঁও ৰোডৰ গৰুকুটি বজাৰত এই অনুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানটো মানে গঢ়ি তুলিছে আৰু ইয়াত ভাল মানে কৰ্মচাৰী ৰাখিছে। তেওঁলোকে কেইবাজনো কৰ্মচাৰী ৰাখিছে। ইয়াত খুব ভাল এয়াৰ কাটিং হ'ব, যি ধৰণে এই বিচাৰে আপোনালোকে ঠিক সেই ধৰণেই ইয়াত কাটিংটো কৰিব, একো অসুবিধা নাই আৰু ভাল এটা ফেচিলিটি আছে আৰু কম ৰেটতো হয়তো দিব, এইটো এটা আশা আছে আমাৰ। গতিকে আমি সকলোকে এই চেগতে আহ্বান জনাম যে এই মৰিয়াবাৰী টু মৰিগাঁও ৰোডৰ গৰুকুটি বজাৰত যিটো মানে এয়াৰ কাটিং ব্যৱসায় কৰিছে, প্ৰতিষ্ঠান বনাইছে, তাত সকলোৱে আহি যেন মন ইচ্ছামতে নিজৰ অভিৰুচিমতে চুলি কাটিব পাৰিব, একো অসুবিধা নাই। গতিকে এই হিচাপতে সকলোকে আহ্বান জনাইছোঁ আৰু ইয়াত চুলি কাটিবলৈ সকলোকে আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ এই ব্যৱসায়টো যাতে সুদূৰ ভৱিষ্যতে খুব ভালকৈ চলে, তাৰে মহান কৰুণাময় সৃষ্টিকৰ্তাৰ ওপৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত এই ব্যৱসায়ৰ উন্নতি কামনা কৰি যেহেতু যুৱ চামক কি জনাব, যেহেতু ব্যৱসায় প্ৰতিষ্ঠান এনে এজন উদীয়মান যুৱকে ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে। হয়, মই এই হিচাপতে জনাম, যুৱকসকলক আহ্বান জনাম, অকল এই ব্যৱসায়ী নহয়, তেওঁলোকে যাতে আজিকালি চাকৰিৰ আশাটো কৰিব নালাগে, বেছি এটা চাকৰিৰ আশাটো এৰি ব্যৱসায় মুক্ত হ'ব লাগে। কাৰণ বাণিজ্য হৈছে দেশৰ মূল মেৰুদণ্ড। বাণিজ্য অবিহনে দেশ উন্নত হ'ব নোৱাৰে। আৰু এই লিখা পঢ়া কৰিছে, এইটো কোনো বেয়া কথা নহয়, লিখা পঢ়া কৰিব লাগে। সেইবুলি চাকৰিমুখী যে হ'ব লাগে এনেকুৱা কোনো কথা নহয়। এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানবিলাক আমি সকলো যুৱ চামক আহ্বান জনাম যে এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠান চলাবৰ কাৰণে। আৰু ইয়াত মানে এটা কথা মই লক্ষ্য কৰিছোঁ, ইনকাম মতে মূলধনটো খুব কম। ফাৰ্ষ্ট টাইম হয়তো ঘৰ দুৱাৰ বনাই লৈছে বা তেওঁলোকৰ হাতীয়াৰ পাতি সামগ্ৰী যি লাগে যোগাৰ কৰি লৈছে, পাছত যি আহে 80-90% মানে লাভৱান হয়। গতিকে মোৰ মতে এইটো এটা সাংঘাতিক ধৰণৰ লাভৱান ব্যৱসায়। গতিকে মই যুৱকসকলক, বেকাৰ ল'ৰা ছোৱালী যিবিলাক আছে, তেওঁলোকক আহ্বান জনাম যে আপোনালোকেও এনেকুৱা এটা ব্যৱসায় প্ৰতিষ্ঠান কৰক আৰু নিজৰ জীৱনটো চেল্ফ ষ্টেণ্ড ব্যৱস্থা। ইয়াত বহুত ৰাইজ আছে, ৰাইজৰ তৰফৰ পৰা আপুনি সুখীনে? আমি সম্পূৰ্ণ সুখী। ৰাইজৰ তৰফৰ পৰা সকলো আহিছে, ডেকাসকলো আহিছে, মুৰব্বীয়ানসকল আহিছে, আমাৰ মুৰব্বী মানুহ তেখেতেও আহিছে, চবেই আহিছে, চবেই সহযোগ কৰিছে। আৰু সেই চাগতে আৰু আশা ৰাখিম যে আপোনালোকেও যদি ক'ৰবাত আছে, এতিয়া হয়তো নিজৰ জৰিয়তে গম পাব, তো আপোনালোকেও আহিব, আহি পেলাই মন ইচ্ছামতে আপোনালোকে ঠিক আছে, ধন্যবাদ। কৰিব। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।